অবশেষত প্ৰকাশ পালে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ লিষ্ট আৰু এই লিষ্টত যদি আপোনালোকৰ নাম আছে তেতিয়াহ'লে আপোনালোকে পাব পইচা আৰু এই লিষ্টত নামটো আছে নে নাই কেনেকৈ চাব লাগিব আৰু আপোনালোকে কেনেকৈ অতি সোনকালে চাব পাৰিব সকলোখিনি ডিটেইলছ দিয়া আছে এইটো ভিডিঅ'ৰ মাধ্যমেৰে আৰু কেনেকৈ এপ্লাই কৰিব লাগিব সকলোখিনি কথা কোৱা হৈছে গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব স্কিপ নকৰাকৈ তেতিয়াহে আপোনালোকে বুজিব পাৰিব আপোনালোকে ফাৰ্ষ্ট এই লিষ্টত নামটো চাবলৈ হ'লে ক্ৰম ব্ৰাউজাৰ টাইপ কৰিব লাগিব Geotag house list Assam বুলি আপোনালোকে দেখিবলৈ পাইছে Geotag house list Assam ইয়াত আপোনালোকে টাইপ কৰাৰ পিছত ফাৰ্ষ্ট লিংকত দেখিবলৈ পাইছে Pmayg পাৰ্মানেন্ট ৱেট লিষ্ট বুলি আছে ইয়াত এবাৰ ক্লিক কৰিব আৰু যেতিয়া ক্লিক কৰিব আপোনালোকৰ কাৰণে এখন নতুন ডেশবৰ্ড আহিব য'ত দেখিবলৈ পাইছে গভৰ্ণমেণ্ট অফ আসাম বুলি লিখা আছে আৰু ইয়াত দেখিবলৈ পাব Pmayg পাৰ্মানেন্ট ৱেট লিষ্ট বুলি আছে আপোনালোকে দেখিবলৈ পাব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ বুলি লিখা আছে আৰু গ্ৰামীণৰ তলত আপোনালোকে দেখিবলৈ পাব পঞ্চায়ত ৱাইজ পাৰ্মানেন্ট ৱেট লিষ্ট বুলি আছে আপোনালোকে ইয়াত এভেইলেবল হিয়াৰ বুলি আছে যোনটো হিয়াৰ বুলি যোনটো অপচন আছে ইয়াত এবাৰ ক্লিক কৰিব আৰু যেতিয়া ক্লিক কৰিব ইয়াত ওকে বুলি আহিব সিম্পল ওকেত ক্লিক কৰাৰ দিয়াৰ লগে লগে আপোনালোকৰ কাৰণে এখন নতুন পেজ আহিব য'ত দেখিবলৈ পাইছে কোনখন ষ্টেটত কিমানখিনি মানুহে পাইছিলে সকলোখিনি ডিটেইলছ ইয়াত দেখিবলৈ পাব আৰু তাৰ পিছত আপোনালোকে দেখিবলৈ পাব সিলেকশ্যন ফিল্টাৰ বুলি আছে যোনটো ইয়াত ষ্টেটটো সিলেক্ট কৰিব ষ্টেটটো সিলেক্ট কৰাৰ লগে লগে আকৌ সিলেক্ট বুলি আহিব যোনটোত আপোনালোকৰ নিজৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব লাগিব আৰু ডিস্ট্ৰিক্টটো সিলেক্ট কৰাৰ পিছত আপোনালোকৰ মৌজাটো সিলেক্ট কৰিব লাগিব আৰু যেতিয়া মৌজাটো সিলেক্ট কৰিব আপোনালোকৰ সাৰ্কলটো সিলেক্ট কৰিব আৰু সাৰ্কলটো সিলেক্ট কৰাৰ লগে লগে ইয়াত দেখিবলৈ পাব এটা কেপচাৰ থাকিব যোনটোত আপোনালোকৰ মাইনাছ প্লাছ থাকিব মানে আপোনালোকৰ এটা 80 - 70 গলে কিমান হয় তেনেকৈ আহিব আৰু ইয়াত দেখিবলৈ পাব সকলোখিনি মানুহৰ নাম ইয়াত অন্তৰ্ভুক্ত হৈ গৈছে যোনখিনি মানুহে এপ্লাই কৰিছিলে গতিকে আপোনালোকে দেখিবলৈ পাইছে কেনেকৈ চাব পাৰিছে আৰু এনেকৈ আপোনালোকে Pmayg ঘৰৰ নামত যদি আপোনালোকে এপ্লাই কৰিছিলে তেতিয়াহ'লে আপোনালোকে চাব পাৰিব এইবাৰ বহুতখিনি মানুহক Pmayg ঘৰ দিছে আপোনালোকে দেখিবলৈ পাইছে 1000তকৈ অধিক লোকক দিছে গতিকে আপোনালোকে চাই লওক আৰু চেক কৰি লওক যে আপোনালোকৰ নামটো অন্তৰ্ভুক্ত আছে নে নাই যদিহে আছে কমেন্ট কৰিবলৈ নিশ্চয় নাপাহৰিব আৰু এতিয়া এপ্লাই কেনেকৈ কৰিব লাগিব মই আপোনালোকক কৈ আছো এপ্লাই কৰিব হলে ফাৰ্ষ্ট আপোনালোকে ইয়াত যোনটো লগইন বুলি আছে ইয়াত এবাৰ ক্লিক কৰিব লাগিব মানে এতিয়া অপচনটো এতিয়া দিয়া নাই কাৰণ এতিয়া বৰ্তমান লিষ্টটো প্ৰকাশ পাইছে যদিহে আপোনালোকক লাগে তেতিয়াহ'লে মই নেক্সট ভিডিঅ' আপোনালোকক লৈ আহিম যে কেনেকৈ আপোনালোকে Pmayg ঘৰৰ কাৰণে আবেদন কৰিব পাৰিব তো বন্ধুসকল লগ পাম আকৌ পুনৰ এটা নতুন ভিডিঅ'তে আজিলৈ এৰিলো